আৰু 84 লক্ষ জুনিলৈ আমি ভ্ৰমণ কৰিবলৈ যাবলৈ দৰকাৰ নাই। এই জনমতে যিহেতুকে আমি অন্তিম পৰীক্ষা ভাগ দিব পৰা আমি তনো যিহেতুকে লাভ কৰিলো, এইটো পৰ্যায় পালোহি, অকণমান খালি বিবেকটো খালি কামত খটুৱাব লাগে। প্ৰভু ভগৱন্তই বিবেকযুক্ত কৰি পঠাইছিল, কেৱল ব্যৱহাৰ কৰিলেই হৈ গ'ল। আমাক প্ৰভু ভগৱন্তই কৃপা কৰিছে ইমানলৈকে যে সেইকাৰণে কি আছে গৰু নাবাই হাল, থকাতকে গৰু নথকাই ভাল বা বিকি দিয়াই ভাল। তাৰমানে কি প্ৰভু ভগৱন্তই আমাক অন্তিম পৰীক্ষা ভাগ দিবৰ পৰা কাগজ কলম সহ আমাক দিয়ে দিলে, আৰু লিখিবৰ কাৰণে আমাক হাত দুখনো দি দিলে। কিন্তু লিখি পিনে আমি কেৱল পেপাৰখন ঈশ্বৰ কৃষ্ণক আমি দি দিব লাগে, আৰু দি দিবৰ পৰা সৌভাগ্যৱন্ত তনো লাভ কৰিলো আমি ঈশ্বৰ কৃষ্ণৰ কৃপাৰ বলত। আৰু এই মনুষ্যৰ তনুতে শেষৰ পৰীক্ষা ভাগ দি এই কৰ্ম বন্ধনৰ যি সংসাৰখনৰ যি পুনৰূপী জনম, পুনৰূপী মৰণম, এই কেঁচু কুমতি হলো, পুনৰ আকৌ আমি গছ গছনিলে গুচি যাব লাগিব, বাৰে বাৰে জনম লৈ থাকিব লাগিব, ইটোৰ পিছত সিটো। এই বন্ধনটো বহু দীঘলীয়া, এই পৰিক্ৰমাটো বহুত দীঘলীয়া, আৰু এই দীঘলীয়া প্ৰক্ৰিয়াটোৰ পৰীক্ষা ভাগ দি পিনাই এই মনুষ্যতে শেষ কৰিব পাৰে, কৰ্ম বন্ধনৰ পৰা শেষ কৰিব পাৰে, ছেদ কৰি আমি নিজ ধামলৈ বৈকুণ্ঠলৈ আমি গতি কৰিব পাৰিম। যিটো আমি বিচাৰি থকা সুখ কেৱল তাতহে আছে, আৰু বাকী ইয়াত যিবিলাক আমি বিচাৰি থকা সুখবিলাক, এইবিলাক হ'ল ক্ষণস্থায়ী। সংসাৰখনত যদি যিমান মনুষ্য আছে, এজন এজনকৈ যদি সুধি সুধি গৈ থকা যায়, বা আপোনাৰ জীৱনত এটা দিনো আছে নেকি যে দুখ নহাকৈ? কোন এজনো ব্যক্তি নোলাব যে মোৰ জীৱনলৈ আজি পৰ্যন্ত কোনো বেজি আগত অহা অকণমানো আমাৰ দুখ অহা নাই আমাৰ জীৱনলৈ, কৈ দিব নোলাব। তাৰমানে দুখ থাকিবই সংসাৰখনত থকালৈকে। আৰু এই সংসাৰখনত সুখ আৰু দুখটো হ'ল এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। সেইকাৰণে ক্ষণস্থায়ী বুলি কৈছে, বেছি সময় নহয়। আজি কিবা সুখ হৈ আছে, মনত আনন্দ, কাইলৈ দুখ আহিব, সেইকাৰণে ক্ষণস্থায়ী বুলি কৈছে। আৰু যি বৈকুণ্ঠত যিটো সুখ আছে, তাত কিন্তু সেই সুখ কিন্তু তাত দুখৰ কিন্তু বৈকুণ্ঠ মানে তাত কুণ্ঠ নাই, আৰু দুখৰ কোনো তাত কথাই নাই আৰু। গতিকে তাত কেৱল সুখ, আৰু কেৱল সুখ তাত প্ৰভু ভগৱন্তই ইমানো কৃপা কৰি থাকে যে আমাৰ পৰম পদৰ ভিতৰত যিটো 5 প্ৰকাৰৰ মুক্তি আমাক পৰম পদ দৰ্শন কৰোৱাইছে, যে সাৰূপ্য, সাজুৰ্য, সামীপ্য, মুখ্য বা নিৰ্বাণ, এই আমাৰ 5 প্ৰকাৰৰ পৰম পদ আমাৰ নিজে ধাৰণ কৰা, আশ্ৰয় কৰা ঈশ্বৰ কৃষ্ণক আমি কোনে কেনেধৰণে আমি ঈশ্বৰ কৃষ্ণৰ ভক্তি কৰিছো, ইয়াৰ ওপৰত ডিপেণ্ড কৰি 5 প্ৰকাৰৰ মুক্তি কিন্তু আমি পাম। ঈশ্বৰ কৃষ্ণই আমাক প্ৰদান কৰিব। কংস দুৰাক্ষয়ক ইমান কিন্তু দুৰ্মতি থকাৰ স্বত্তেও কংস মহাৰাজে কোন ভাগ পৰম পদ পাইছে জানে? সাৰূপ্য মুক্তি লাভ কৰিছে, প্ৰভু ভগৱন্তই প্ৰদান কৰিছে। আৰু সেই কাহিনীটোৰ পৰাও, সেই পদজোকাৰ পৰাও আমাক এটি উপদেশ দিছে যে কংস, আমি জ্ঞাতে অজ্ঞাতে যিহেতুকে কলিকালৰ অল্পমতি মনুষ্য, মলমতি, এই মলমতি মনুষ্যৰ দ্বাৰা আমাক অকৰ্ম লিপ্ত হোৱাটো কিন্তু
একো ডাঙৰ কথা নহয়। আমাৰ দ্বাৰা জ্ঞাতে অজ্ঞাতে যিমান নকৰো বুলি অকৰ্মত লিপ্ত নহওঁ বুলি ভাবি থাকিলেও কিন্তু আমি আমাৰ হৈয়ে যাওঁগৈ কোনোবা পাপত পৰি। সেইকাৰণে কেনেবাকৈ যদি জীৱন্ত কালছোৱাত যদি ঈশ্বৰ কৃষ্ণক যদি আমি সকলোখিনি দি দিব পাৰো, ভাবি থাকিব পাৰো, যিটো ভাবি থকা নিয়মটো যদি কেনেবাকে এইটো ধৰ্মলে আমাৰ দেশত ধাৰণ হৈ গ'ল, তেতিয়া কিন্তু প্ৰভু ভগৱন্ত ইমান কৃপাৰ সাগৰ, দয়াৰ সাগৰ, কংসক যেতিয়া নেকি শাৰীৰিক মুক্তি প্ৰদান কৰিছে, আমাকো প্ৰদান কৰিব নিশ্চয়। আৰু পাছৰ পদজোটাই ক'লে শান্তিপনি গুৰুগীহে পহিলা শাস্তক, গুৰুক দক্ষিণা দিলা মৃতক উত্তম। আৰু সেইজন ঈশ্বৰ কৃষ্ণই শান্তিপনি গুৰুৰ আশ্ৰয়ত শিক্ষা লাভ কৰিছিল, সমস্ত শাস্ত্ৰৰ জ্ঞান লাভ কৰিছিল। শান্তিপনি গুৰুৱে কৃষ্ণ আৰু বলৰামক প্ৰদান কৰিছিল। আৰু যেতিয়া নেকি কাৰোবাৰ পৰা কিবা এটা লোৱা যায়, সেই হিচাপে ঋণী হোৱা যায়। আৰু ইতিমধ্যে শান্তিপনি গুৰুৰ পৰা যিহেতুকে শিক্ষা লৈছিল, বিনিময়টো একো দিয়া নাই, সেইটো সেই ঋণীৰ পৰা হ'ল সেয়া গুৰু দক্ষিণা বুলি কৈছে। সেই ঋণীটোৰ নাম দিছে গুৰু দক্ষিণা, মানে গুৰু দক্ষিণা। গুৰুৱে যি আমাক শিক্ষা প্ৰদান কৰিলে, শাস্ত্ৰৰ জ্ঞান দিলে, আমি পালো, আৰু সেয়া তাৰপিছত আমিও কিন্তু কিবা এটা দিব লগা এটা আছে, তেতিয়াহে তাৰ পৰা আমি সেই ঋণৰ পৰা মুক্ত হ'ব পাৰো। আৰু সেইটো ঈশ্বৰ কৃষ্ণই কৰি দেখুৱাইছে। ঈশ্বৰ কৃষ্ণই কাকো ঠগা নাই, তেওঁ নিদিলেও হৈ যায়। সকলো সংসাৰখন তেৰাই বিনোদ ৰূপ বুলি কৈছে। তেৰাই কিন্তু মানৱ কাই যেতিয়া নেকি লাভ কৰিছে, ধৰাধামত লীলা কৰিছেহি, যে মানৱ স্বয়ং ভগৱন্ত পুৰুষ হলেও কিন্তু ঋণী। এয়া হ'ল মানৱৰ এই ঋণত সমস্তই বাম খাই থাকে। আৰু সেইকাৰণে কি আছে, সেই ঋণৰ পৰা যিটো মুক্ত হোৱাৰ যিটো উপায় কি আছে, শান্তিপনি গুৰুৰ যি মৃত পুত্ৰক ঘূৰাই দিলে, আৰু ঘূৰাই দি পিনাই সেই ঋণৰ পৰা উদ্ধাৰ পাইছে। আৰু আমিও সেই ঋণৰ পৰা কিন্তু উদ্ধাৰ হোৱা নাই। আমি সেই ঋণৰ পৰা যদি মুক্তি লাভ কৰিবলৈ হলে, কাৰণ কিয়নো সৰ্বপ্ৰথম আপুনি আচৰি ধৰ্ম আনকো শিকাৱই, সি ভাগৱত ধৰ্ম জানা নিমিৰায়। একাদশ স্কন্ধ নিমি নৱসিদ্ধ সংবাদৰ জৰিয়তে আমাক উপদেশ এজোকা প্ৰদান কৰিছে। সৰ্বপ্ৰথম আমি ভাগৱত ধৰ্ম আশ্ৰয় কৰিব লাগিব। শাস্ত্ৰসন্মতে কোনটো কৰিলে ভাল, এই জ্ঞানবিলাক লৈ অধ্যয়নৰ জৰিয়তে আমি আয়ত্ত হ'ব। আৰু আয়ত্ত হোৱাৰ পাছত আমি যেতিয়া নেকি নিজেও আশ্ৰয় কৰিম, নিজে আশ্ৰয় কৰাৰ পাছত আন 10 জনক যেতিয়া নেকি এই পথটোত আমি আগবঢ়াই দিব পাৰিম, তেতিয়া কিন্তু আমি সেই তেনেকেও কিন্তু আমি ঋণৰ পৰা মুক্ত হ'ব পাৰো। নহলে কিন্তু ঋণ থাকি যাব। আৰু ঋণ থকালৈকে আমি জানোৱে নহয়, ঋণ থাকিলে আকৌ পুনৰ সংসাৰখনত আমি ধাৰ মাৰিবৰ কাৰণে আহিব লাগিব। বাকীবিলাক চব কিন্তু ব্যৰ্থ গুচি যাব। অনায়াসে ৰাম নাম লোৱাৰ পাছতো আকৌ প্ৰভু ভগৱন্ত কিন্তু মনুষ্যকে প্ৰদান কৰি দিব, আকৌ সংসাৰখনলৈকে পঠিয়াই আহিব লাগিব। সেইকাৰণে সংসাৰখনত কাৰোবাৰ পৰা ঋণী হৈ থাকিব নালাগে। সংসাৰখনত যদি কাৰোবাক এটকা এটা যদি কাৰোবাৰ পৰা লৈ থৈছো, জীয়াই থকা দিনকেইটা যদি এটকাটো আকৌ ধাৰটো নামাৰিলো, সেই এটকাটো মাৰিবৰ কাৰণে গৰু ছাগলী হৈও আমি ধাৰ মাৰিবলৈ আহিব লাগিব। তাৰমানে সংসাৰখনলৈ আহিব লাগিব। সংসাৰখনলৈ অহাৰ লগে লগে আকৌ আমি বন্ধন। সেই জীৱতী বা ধৰি লওক কেনেবাকৈ কুকুৰ পালো, গাহৰি পালো বা মনুষ্যই পালো, এই মনুষ্য যদিও পায়ো পাছতো যদি আমাৰ ধৰি লওক মতিভ্ৰম হৈ যাব পাৰে নহয়, যিহেতুকে মনটো আমাৰ চঞ্চল। আৰু এই চঞ্চল মনটোৱে আমাক যিকোনো পাকে পকাৰে হলেও আমাক অকৰ্ম কৰোৱাবই। আকৌ ফলত পাপ পুণ্যৰ কথা আহি পৰিলে, সৎ কৰ্মৰ ফলত পুণ্য আৰু অসৎ কৰ্মৰ ফলত পাপ, কিন্তু দুইটাই বন্ধন। তেতিয়া পুণ্যও বন্ধন আৰু পাপো বন্ধন। গতিকে পাপটো বন্ধন। পাপ যদি ক্ষয় হবলৈ হলে দুখভুঞ্জী পাপ কৰা ক্ষয়, এয়া হল এইটো সেই বন্ধনৰ পৰা মুক্ত হোৱা উপায়।
আৰু যদি পুণ্য হৈ গ'ল ভোগভুঞ্জি পুণ্য কৰা কি হয় এই সংসাৰখনত যদি সৎকৰ্মও কৰো তেতিয়া কি আছে যে ভোগ কৰি পিনাই কৰিবলৈ হলেও আকৌ সংসাৰখনত আমি জন্ম ল'ব লাগিব ভাল পৰিৱেশত তেনেধৰণে আমি সকলোৱে আমাৰ ভাৰতবৰ্ষৰ মুকেশ আম্বানী ধৰি লোৱা হওক মুকেশ আম্বানী ধৰণে এজন ধনী ব্যক্তিৰ ভাল পৰিৱেশত ভগৱন্ত প্ৰদান কৰি দিব যোৱা তুমি তোমাৰ পুণ্যটো আদায় কৰি লোৱা সেই পুণ্যত যদি কেনেবাকে তুমি এই পুণ্য আদায় কৰিব নোৱাৰিলা আকৌ জন্ম হ'ব লাগিব কিন্তু দুইটা বন্ধন সেইকাৰণে গুৰুজনাই কৈছে আমাক প্ৰকাশ কৰিছে তোমালোকে বন্ধনত তোমালোকে সেইকাৰণে বান খাব ভক্তি নকৰিবা বান খোৱা ভক্তি নকৰিবা কোনবিলাক বান খোৱা ভক্তি যিবিলাক আমাক একাশীবিধ ভক্তিৰ ভিতৰত সগুণ ভক্তি বুলি কৈছে এটা শব্দত প্ৰকাশ কৰিছে একাশীবিধ ভক্তি একেলগত যোগ কৰিছে তাৰ সমান শব্দ সগুণ আৰু আমাক কৰিব লাগে নিৰ্গুণ নিৰ্গুণ হলে কিন্তু নিৰ্গুণৰ পৰা নিষ্কাম ভাৱেহে যদি ভক্তি ঈশ্বৰক কৰা যায় তেতিয়া কি আছে আমি কৰ্ম বন্ধনত নাই আমাক এই পুণ্যৰ বন্ধনেও আমাক বান্ধিব নোৱাৰিব আৰু পাপেও আমাক বান্ধি ৰাখিব নোৱাৰিব কিয়নো দুইটা যিহেতুকে বন্ধন এই দুইটা যিহেতুকে আমি সংসাৰখনৰ পৰা মুক্ত হ'ব যদি বিচাৰো সঁচাকৈ তেতিয়া কি আছে তুমি নিষ্কাম ভক্তি কৰা সেইকাৰণে ঘোষা শাস্ত্ৰত মাধৱ পুৰুষে হাজাৰী ঘোষাৰ ভিতৰত প্ৰথম ভজনেৰে আৰম্ভ কৰিছে মুক্তিত নিস্পৃহ যিটো হেহি ভকতক নম ৰসময় মাগুহু ভকতি সমস্তক মস্তমণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱদত্ত কেৱল যদি কামনা যদি আছে কৰিব পাৰা এইটোৱে কৰিব পাৰা আৰু ই কিন্তু তোমাক বাঢ়িব নোৱাৰা বান নোখোৱা যদি ভাৱনা আছে কেৱল এটাই আছে ঈশ্বৰ কৃষ্ণক বিচৰাটো আছে ঈশ্বৰ কৃষ্ণৰ অমৃতময় ৰস তুমি বিচাৰিবৰ কাৰণে খাই থাকিবলৈ ই কিন্তু ধৰি লওক যদিও কামনা ই বিচৰা ই কিন্তু সংসাৰখনত কিন্তু বান খোৱা এইটো কামনা নহয় ই হল নিষ্কামত পৰে আকৌ যে কি আছে নিষ্কাম ভাৱেৰে ঈশ্বৰ কৃষ্ণক যিজনে ভজনা কৰিব সেইজনক এই সংসাৰখনৰ পৰা ভগৱন্তই মুক্তি দিব এয়া চিৰন্তন সত্য